সকলোকে স্বাগতম। মই দেৱ। আজি এটা নতুন কাহিনীৰ সৈতে মই আপোনালোকৰ সন্মুখত। কাহিনীৰ শিৰোনাম তিনি নীতি যিয়ে দিব আপোনাৰ জীৱনক গতি। মোৰ এটা কবিতাৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। কোনে কয় মাটি পানী বায়ু নহ'লে গছৰ গুটি নগজে, অসম্ভৱ যেতিয়া সম্ভৱ হ'ব খোজে, শুকান শিলিতাটো আহত গছ গজে। আজিৰ অনুষ্ঠানৰ সংগ্ৰাহক সম্পাদনা আৰু পাঠ দেৱস্বপ্নৰ। আজি যিটো কাহিনী ক'বলৈ লৈছোঁ সেই কাহিনীটোৰ কথাবোৰে আপোনাকো অনুভৱৰ অনন্য পৃথিৱীত খোজবোৰ আগবঢ়াই নিবলৈ সহায় কৰিব। উদাস আধৰুৱা হেঁপাহবোৰকো আশাৰ এক গতি দিব। আহক তেন্তে আজিৰ কাহিনী আৰম্ভ কৰোঁ। আমি সকলোৱে শ্বাহৰুখ খানক এজন সু অভিনেতা ৰূপেহে জানো, কিন্তু তাৰ সমান্তৰালভাৱে তেখেত এজন সুবক্তাও। বিশ্বৰ প্ৰতিষ্ঠিত বিভিন্ন বিশ্ববিদ্যালয়ত তেখেতে বিভিন্নজনক উদ্বুদ্ধ কৰিব পৰাকৈ জ্ঞানগৰ্ভ প্ৰেৰণাদায়ক বক্তৃতাৰে অভিভূত কৰি আহিছে। জীৱনত লাভ কৰা অভিজ্ঞতা আৰু অনুভৱক নিজস্ব প্ৰকাশভংগী, মনোগ্ৰাহী উপস্থাপন, কাহিনী কথনৰ কৌশল আৰু জীৱনক যোগাত্মক দৃষ্টিভংগীৰে চোৱাৰ যি মূল্যবোধ, সেই মূল্যবোধ তেখেতৰ বক্তৃতাত লক্ষ্য কৰোঁ। তেখেতৰ বক্তৃতাই বিভিন্নজনক উদ্বুদ্ধ কৰাই নহয়, জীৱনৰ বাটত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাই আহিছে। আজিৰ আমাৰ এই কাহিনীটো তেখেতে এখন বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত আগবঢ়োৱা ভাষণৰ এক সম্পাদিত ৰূপ আগবঢ়ালোঁ। শ্বাহৰুখ খানৰ পিতৃ শিক্ষা দীক্ষাৰে চহকী ব্যক্তি আছিল যদিও টকা পইচাৰ ক্ষেত্ৰত চহকী নাছিল। স্কুল কলেজৰ পৰীক্ষাসমূহত যদিও প্ৰতিবাৰে সফল হৈছিল, ব্যৱসায় বাণিজ্যত তেওঁৰ দেউতাক কোনোদিন সফল হ'ব পৰা নাছিল। সেইবাবে তেওঁলোকে অভাৱৰ মাজতে শৈশৱৰ দিনবোৰ পাৰ কৰিছিল। দেউতাকৰ যদিও টকা পইচাৰ অভাৱ আছিল, মৰম স্নেহৰ ক্ষেত্ৰত তেওঁৰ সন্তানক কিন্তু কোনোদিন অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। শ্বাহৰুখ খানৰ যেতিয়া জন্মদিন আহে, দেউতাকে প্ৰতিবাৰেই কিবা নহয় কিবা এটা বস্তু উপহাৰ দিয়ে। দেউতাকৰ যিহেতু অৰ্থৰ অভাৱ আছিল, সেইবাবে দেউতাকে উপহাৰ হিচাপে তেখেতৰ গুৰুত্বপূৰ্ণ অথচ ব্যৱহাৰ অনুপযোগী পুৰণি বস্তুকে উপহাৰ হিচাপে শ্বাহৰুখ খানক দিয়ে। তেনে এটা জন্মদিনতে শ্বাহৰুখ খানক দেউতাকে শতৰঞ্জ বা দবা খেলৰ ছেট এটা দিলে আৰু ক'লে যে দবা খেলৰ পৰাই আমি জীৱনৰ বহু কথা শিকিব পাৰি। যেনে 1 নম্বৰটো হৈছে পাৰস্পৰিক সহযোগিতা। আমি লক্ষ্য কৰোঁ যে দবা খেলখনত জয়ী হ'বলৈ হ'লে ৰজা, ৰাণী, হাতী, ঘোঁৰা, উট, পুনিৰ পাৰস্পৰিক সহযোগিতাৰ প্ৰয়োজন হয়। পাৰস্পৰিক সহযোগিতাৰ অবিহনে এই খেলত কেতিয়াও জয়ী হ'ব নোৱাৰি। ঠিক তেনেদৰে আমাৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ ধৈৰ্য, একাগ্ৰতা, আগ্ৰহ আৰু নেৰানেপেৰা চেষ্টাৰ প্ৰয়োজন। এই আটাইকেইটাৰ সহযোগতহে আমি আমাৰ বিচৰা ফল লাভ কৰিব পাৰোঁ। দবা খেলৰ মূল মন্ত্ৰই হৈছে ধৈৰ্য আৰু বিবেচনা। এই মন্ত্ৰ আমাৰ জীৱনতো লাগে। দ্বিতীয়তে, দবা খেলত ৰণ জিকিবলৈ কেতিয়াবা দুখোজ আগবাঢ়ি দুখোজ পিছুৱাই আহিব লগাও হ'ব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে পিছুৱাই অহা মানে হাৰি যোৱা। ইয়াৰ অৰ্থ হৈছে ৰণ জিকিবলৈ বিবেচনা শক্তি আৰু লক্ষ্যক সবল কৰা। আমাৰ জীৱনতো একেই কথা। বাৰে বাৰে চেষ্টা কৰি থকাৰ পাছতো যদি বিচৰাটো নাপাওঁ বা সফল হ'ব নোৱাৰোঁ, তাৰ অৰ্থ এইটো নহয় যে আমি হাৰিলোঁ। ইয়াৰ অৰ্থ হৈছে ভুলবোৰৰ পৰা শিকি সঠিক পদক্ষেপ গ্ৰহণ কৰি পুনৰ চেষ্টা কৰা। আৰু সেই চেষ্টা শূন্যৰে নহয়, অভিজ্ঞতা আৰু বিবেচনাৰে সেই যাত্ৰা আমাৰ আৰম্ভ হ'ব। সেইবাবে আমি জীৱনৰ বাটত আগবাঢ়ি যাওঁতে সন্মুখীন হোৱা বিফলতা আৰু হতাশাবোৰ হৈছে আমাৰ লক্ষ্য আৰু উদ্দেশ্যক সবল কৰাৰ এক অস্ত্ৰ। যেতিয়ালৈকে ধৈৰ্য আৰু বিবেচনা আমাৰ লগত থাকিব, তেতিয়া পৰাজয়বোৰো আঁতৰতে থাকিব। হৰাৰ পাছতো যেতিয়া হাৰ নামানিব, পুনৰ উঠি থিয় হ'ব, তেতিয়াই জয়ৰ দিশে আগুৱাব। এই শিক্ষাও আমি দবা খেলৰ পৰাই পাওঁ। তৃতীয়তে, দবা খেল এখনৰ নিৰ্ণায়ক ভূমিকা বা খেলখন জিকোৱাত সৰু পুনিটোৰো বিশেষ ভূমিকা থাকে। কেতিয়াবা খেলখন জিকাৰ একমাত্ৰ ভৰসাই হ'ল পুনিটো। ঠিক তেনেদৰে আমাৰ জীৱনতো সৰু সৰু কিছুমান কামে আমাৰ জীৱনৰ লক্ষ্য কিংবা সফলতা নিৰ্ধাৰণ কৰি দিয়ে। আমিও জীৱনত সৰু সৰু বহু সপোন দেখোঁ। কিছুমান অৰ্থহীন যেন লগা কাম কৰোঁ। সেই সপোন বা সেই কামবোৰে আমাৰ জীৱনৰ সফলতাৰ কাৰক হৈ উঠে। চতুৰ্থতে, দবা খেলখনত কেতিয়াবা জয়ী হ'বলৈ মৰমৰ ৰাণীকো ত্যাগ কৰিব লগা হয়। সেইবাবে কোৱা হয় ত্যাগ আৰু সফলতা ইটো সিটোৰ পৰিপূৰক। পুৱাৰ বিচনা আৰু টোপনি ত্যাগ কৰিহে এজন শিক্ষাৰ্থী সফল হ'ব পাৰে। গৌতমে সংসাৰ ত্যাগ কৰাৰ পাছতহে বুদ্ধদেৱ হ'ব পাৰিছিল।
প্ৰতিজন সফল ব্যক্তি বা সফলতাৰ আঁৰত বহু ত্যাগ জড়িত হৈ থাকে। গতিকে ইয়াৰ পৰা স্পষ্ট হয় যে আমি আমাৰ লক্ষ্যত উপনীত হ'বলৈ কিছুমান ইচ্ছা, কিছুমান হেঁপাহ ত্যাগ কৰিব লগা হয়। সেই ত্যাগেহে আমাক সফলতাৰ দিশে আগুৱাই নিয়ে। দবা খেলৰ পৰাই এই অমূল্য জ্ঞান আমি আমাৰ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ। আনহাতে দেউতাকে তেখেতক এটা টাইপৰাইটাৰ উপহাৰ হিচাপে দিছিল। সেই টাইপৰাইটাৰত কিবা লিখি থাকোঁতে এবাৰ ভুল হ'লে বা ভুলকৈ লিখাৰ পাছত শুদ্ধ কৰিবলৈ বহু কঠিন। সেইবাবে এইটো ব্যৱহাৰ কৰোঁতে যথেষ্ট মনোযোগ আৰু ধ্যান দিব লাগে। ইয়াৰ পৰা তেখেতে এটা কথা শিকিছিল যে যিকোনো কাম ইমান মনোযোগেৰে কৰিব লাগে, ভাবি ল'ব লাগে যে এইটোৱে জীৱনৰ প্ৰথম কাম আৰু কামটো ইমান ভালকৈ আৰু শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰিব লাগে যে এইটোৱে মোৰ জীৱনৰ শেষৰটো কাম। হয়তো এই কামটো কৰিবলৈ আৰু দ্বিতীয়টো সুযোগ নাপাবও পাৰোঁ। এই ভাৱত কামবোৰ কৰিব লাগে। দেউতাকে তেখেতক এটা কেমেৰাও উপহাৰ হিচাপে দিছিল। কিন্তু সেই কেমেৰাটোৱে ফটো তুলিব নোৱাৰে, কাৰণ কেমেৰাটো ইতিমধ্যে বেয়া হৈছিল। কিন্তু সেই কেমেৰাৰ লেন্সেৰে বাহিৰৰ দৃশ্যবোৰ সুন্দৰকৈ চাব পাৰে। এই সঁজুলিটোৰ পৰা তেখেতে এটা কথা শিকিলে যে কিছুমান কাম বা বস্তুৱে আমাৰ জীৱনত পোনপটীয়াকৈ কোনো কামত নাহে, অথচ জীৱনটোক পৰিপূৰ্ণ আৰু অনন্য কৰি তোলে। তেওঁ কৈছে যে খুব কম সংখ্যক মানুহে বিচৰা বা ভালপোৱা বা ভাল লগা কামটোক বৃত্তি, পেচা বা জীৱিকা হিচাপে গ্ৰহণ কৰিব পাৰে। বহুতৰে ভাল লগা বা ভালপোৱা কামটো শেষত জীৱিকা বা বৃত্তি হৈ নুঠেগৈ। এই ক্ষেত্ৰত তেওঁ নিজকে সৌভাগ্যৱান বুলি ভাবে, কাৰণ তেওঁ ভালপোৱা কামটোকে বৃত্তি হিচাপে ল'ব পাৰিছিল। তেওঁ অভিনয় ভাল পাইছিল আৰু সেই অভিনয়কে বৃত্তি হিচাপে গ্ৰহণ কৰা সুবিধা পালে। সকলোৰে জীৱনলৈ এনে সৌভাগ্য নাহে, কিন্তু এটা কথা উল্লেখ কৰিছিল যে প্ৰতিজন ব্যক্তিৰে নিজস্ব কিবা এটা সৃজনীশীলতা থাকে। কিছুমান কাম মানুহে কৰি থাকিব পাৰে, পইচাৰ বাবে নহয়, কামটো কৰি ভাল পায় বাবে। সেই কামটো সদায় কৰি থাকিব লাগে। তেনে কামবোৰ সদায় জীয়াই ৰাখিব লাগে। বহুতে কবিতা, গল্প, উপন্যাস লিখে, কোনোৱে গান গায়, কোনোৱে গান লিখে, কোনোৱে অভিনয় কৰে, কোনোৱে ছবি আঁকি ভাল পায়, কোনোৱে আকৌ নিস্বাৰ্থভাৱে কাৰোবাক সহায় কৰি ভাল পায়। সেই ভাল লগা কামবোৰ কৰি থাকিব লাগে, কিন্তু এটা কথা মনত ৰাখিব লাগে, সেই ভাল লগা কামবোৰে নিজক বা আনক অপকাৰ কৰিব নালাগে। সেই নিজস্বতা আৰু সৃজনীশীলতাবোৰে আমাক বিপদৰ সময়ত বা সৌভাগ্য উদয় হোৱাৰ সময়ত বন্ধুৰ দৰে সদায় সাৰথি হৈ লগ দিয়ে। কথাৰ প্ৰসংগত তেখেতে কয়, আমাক পিতৃ মাতৃয়ে কিবা দিব পাৰক বা নোৱাৰক, তেওঁলোকে আমাক এটা জীৱন দিছে। এই জীৱনেই আমাৰ বাবে ডাঙৰ উপহাৰ। আমাৰ এই জীৱন যাত্ৰাত ঘাত প্ৰতিঘাত, সফলতা বিফলতা, সুখ দুখ যিয়ে হওক, প্ৰতিটো বস্তুকে গ্ৰহণ কৰিব লাগে, কাৰণ এই পৰিঘটনাবোৰে আমাৰ জীৱন সমৃদ্ধ কৰাই নহয়, জীৱনত সফলতাৰে আগুৱাই যাবলৈ শক্তি প্ৰদান কৰে আৰু যিকোনো পৰিস্থিতিত যিকোনো ক্ষেত্ৰতে মোকাবিলা কৰিব পৰাকৈ আমাক সক্ষম কৰি তোলে। শেষত তেখেতে কৈছিল, আমি আমাৰ অন্তৰত দয়া ভাৱটো সদায় জীয়াই ৰাখিব লাগে, কাৰণ প্ৰতিজন ব্যক্তিয়ে আপোনাৰ বা মোৰ সৈতে যি কথা পাতিব বা যি কাৰণত আপোনাৰ মোৰ কাষ চাপিব, তেওঁৰ উদ্দেশ্য, অনুভৱ আৰু সমস্যা অনুসৰিহে কথা পাতিব। কেতিয়াবা কোনোবাজনৰ পৰা সহৃদয়তা, কোনোবাজনৰ পৰা আন্তৰিকতা বা কেতিয়াবা কাৰোবাৰ পৰা ঘৃণা নিন্দাও পাব পাৰোঁ। কিন্তু এটা কথা মনত ৰাখিব, আমি প্ৰত্যেকেই জীৱন যুঁজত যুঁজি আছোঁ। কোনোবাই সহজে ভাগৰি পৰিছে, কোনোবাই হতাশ হৈছে, কোনোবাই হয়তো বাগৰি পৰাৰ পাছতো উঠি আকৌ থিয় হৈছে। এনে পৰিক্ৰমাত বা জীৱন যাত্ৰাত কোনোবাই আপোনাক আঘাত, দুখ কিম্বা আনন্দ যিয়ে নিদিয়ক, আপুনি তেওঁলোকৰ প্ৰতি সদায় দয়া আৰু আন্তৰিকতাৰ মনোভাৱ এটা লগত ৰাখিব। কি লাভ হ'ব এতিয়াই মই কৈ নিদিওঁ, আপোনালোকে নিজেই উপলব্ধি কৰিব সময়ত। কিন্তু এটা কথা কৈ থওঁ, এই দয়া আৰু আন্তৰিকতাই আপোনাক অনন্য অনুভৱ প্ৰদান কৰিব।